Assalamu alaikum everyone, welcome back to new lesson with Nasir once again. How are you all? I think you are all well. I'm fine here by the grace of Almighty. Now I don't want to waste some time, so let's get start the class. So যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই, সো বন্ধুসকল প্লিজ সাবস্ক্ৰাইব কৰক আৰু এনে ধৰণৰ নতুন নতুন ভিডিও পাই থাকিবৰ কাৰণে বেল আইকনটো প্লিজ ক্লিক কৰক সাবস্ক্ৰাইব আৰু বেল আইকন ক্লিক কৰোতে পইচা নালাগে জাস্ট ক্লিক কৰি দিলেই হ'ল আপোনালোকে জেলাস নহব সো আজি আমাৰ লেসন আৰম্ভ কৰিছো চাওক ইয়াতে আছে মানে should have could have আৰু would have মানে এইবোৰ আমি কেনেকুৱা কৈ ব্যৱহাৰ কৰিম কোত কেনেকুৱা কৈ ব্যৱহাৰ কৰিব লাগে হয়তো আমি আজি আমি অসমীয়াত সকলে জানো যে মোৰ যোৱা উচিত আছিল মই যাব পাৰিলো হয় মই গলো হয় বৰ সকলোৱে আছামিছত পাৰো কিন্তু ইংৰাজীত হয়তো নোৱাৰো সো নম্বৰ 1 চাওক number 1 আছে I should have gone মোৰ যোৱা উচিত আছিল ইনকা কৈ আপোনালোকে আৰু বহুত বাক্য বনাই লব অকলে এইটোই নহয় you should have eaten তোমাৰ খোৱা উচিত আছিল মই জাস্ট তিনিটা কৈ বাক্য কৈ থাকিম বনাই দিম আৰু আপোনালোকে বহুত কিটা বনাই লব সো আৰু দিব পাৰিব I should have informed you মোৰ তোমাক জনোৱা উচিত আছিল সো এনেকুৱা কৈ বনাই লব এতিয়া হক number 2 আছে I could have gone মই যাব পাৰিলো হয় এনেকুৱা কৈ আমি অসমীয়াত কৈয়ে থাকো সো ইংৰাজীত আজি শিকিলাও I could have gone মই যাব পাৰিলো হয় I could have he could have called me he মোক কব পাৰিল হয় you could have given me তুমি মোক দিব পাৰিলা হয় সে এনেকুৱা কৈ বাক্য বনাই লব আপোনালোকে এতিয়া হক number 3 আছে চাওক এতিয়া আছে I would have gone মই গলো হয় I would have come মই আহিলো হয় I would have eaten মই খালো হয় বা আপোনালোকে এনেকুৱা কৈ দিব পাৰিব he would have come তেও আহিল হয় he would have gone তেও গল হয় তো আপোনালোকে বহুত বাক্য এনেকুৱা কৈ বনাই লব পাৰিব ঘৰত বনাই লব পাৰিলে আপোনালোকে ঘৰত প্ৰ্যাকটিস কৰিব প্ৰ্যাকটিস কৰিলে নিশ্চয় আপোনালোকে পাৰিব তো আজি এইখিনিতে সমাপ্ত মাৰো So dear viewers, if you like the video please subscribe and never miss to press the bell icon to get my new videos. So now today I will come back several day by the grace of Almighty. So assalamu alaikum, bye bye.